মঞ্জুমালা শইকীয়া, প্ৰণৱ কলিতা, সোঁৱৰ, ৰাজমণি ভূঞা, মৃণাল ৰাভা, কৰবী দেৱী, মাজুলী সোণোৱাল, লেখৰাজ নন্দ, বনমালী সিংহ, মৃদুল বৰা, লক্ষ্যজ্যোতি সোণোৱাল, টাইচন বংজাং ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদানৰ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আদৰণি জনাব। জয় জয়তী আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু প্ৰতিগৰাকী শিল্পীক মই আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ এই মহামঞ্চত স্বাগতম জনাইছো। আপোনালোক সকলোৱে জ্ঞানী গুণী হিচাপে সমাজৰ সচেতন নাগৰিক হিচাপে এই কথা অৱগত যে ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্ন ভাৰতবৰ্ষৰ একতা অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে নিষ্ঠাৰে সম্পূৰ্ণৰূপে সমৰ্পিত হৈ ৰাষ্ট্ৰভক্তিৰে দেশ সেৱা কামত আত্মনিয়োগ কৰি আহিছে। প্ৰতিষ্ঠা কালত আমাৰ সেই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি, দেশৰ স্বপ্নদ্ৰষ্টা, আদৰ্শ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 1980 চনৰ 6 এপ্ৰিল তাৰিখে এই কথা দেশবাসীক অৱগত কৰিছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে সেৱাৰ মানসিকতাৰে দেশৰ স্বাৰ্থত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ মূল্যবোধৰ আধাৰত কাম কৰিব। দেশৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা সৰু বৰ জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ কৰি দেশৰ মহানতা বৃদ্ধি কৰিব, শক্তি বৃদ্ধি কৰিব আৰু বিশ্বৰ বুকুত ভাৰতবৰ্ষক এখন আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ় দিব। সেই 1980 চনৰ পৰা 2020 চনলৈকে এই যাত্ৰাকালত যিখিনি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু বিভিন্ন ৰাজ্য পৰ্যায়ত চৰকাৰ গঠন কৰাৰ পাছত দৃষ্টান্তমূলকভাৱে কৰি দেখুৱালে। ইয়াৰ পৰাই এই কথাটো প্ৰতিপন্ন হ'ল যে বাজপেয়ী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে চৰকাৰৰ দায়িত্ব বহন কৰা বিজেপি দলৰ তৰফৰ পৰা নিষ্ঠাৰে পালন কৰি অহা হৈছে আৰু সেই নীতিকে আমিও অৱগত কৰি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ সকলো সৰু বৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমৰ শক্তি বৃদ্ধি কৰাৰ কামত 16 চনৰ পৰা একনিষ্ঠভাৱে প্ৰচেষ্টা চলাই আহিছো। আৰু আপোনালোকে এই কথা শিল্পী হিচাপে আপোনালোক সমাজৰ আদৰণীয় ব্যক্তি, শ্ৰদ্ধাৰ ব্যক্তি। সমাজখনে শিল্পীসকলক নিস্বাৰ্থভাৱে ভাল পায়, ময়ো শিল্পীসকলক নিস্বাৰ্থভাৱে ভাল পাওঁ। গতিকে শিল্পীসকলে সাংস্কৃতিক জগতত প্ৰৱেশ কৰি তেখেতসকলৰ মানৱীয় অনুভূতিবিলাকক তেখেতসকলৰ কৰ্ম সংস্কৃতিৰ যোগেদি প্ৰতিফলন ঘটাই সমাজত এটি সমন্বয়ৰ বাৰ্তা দিয়াৰ লগতে সমন্বয়ৰ এটি
শিল্পীসকলৰ ব্যক্তিত্বত সমাজক ঐক্যবদ্ধ কৰাৰ যিটো শক্তি নিহিত হৈ থাকে, সেই শক্তিক ৰাষ্ট্ৰসেৱা কামত যদি আমি সঠিকভাৱে ইয়াক প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে এইখন দেশত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ মনত আৰু মাজত সদায় সদ্ভাৱনা আৰু আন্তৰিকতা গঢ় লৈ উঠিব। বন্ধুত্ব ভাৱাপন্ন দৃষ্টিভংগীৰে সমাজত ঐক্যবদ্ধভাৱে পৰিশ্ৰম কৰাৰ মানসিকতা থাকিব। গতিকে শিল্পীৰ মহানতা, শিল্পীৰ উদাৰতা, শিল্পীৰ বিশালতা, শিল্পীৰ মানৱতা, শিল্পীৰ সৌন্দৰ্য সমাজখনে বাৰুকৈ উপলব্ধি কৰে। গতিকে সেইবাবে আপোনালোকৰ বহু দায়িত্ব থাকিব। আমি চৰকাৰ গঠন কৰাৰ 3 মাহৰ পাছতেই 2016ত সহোদৰ নামেৰে এটি অনুষ্ঠান আয়োজন কৰিছিল। সহোদৰ নাম দিছিলো সহোদৰ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত থকা 70টা জনগোষ্ঠী বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাই 3 দিনীয়া কাৰ্যসূচীৰে আমি এটি মত বিনিময় অনুষ্ঠান আয়োজন কৰিছিলো গুৱাহাটীৰ বুকুত। এই অনুষ্ঠানত মোৰ সতীৰ্থ মন্ত্ৰী এই অভাজনৰ লগতে মোৰ সতীৰ্থ বিধায়ক, সাংসদ সকলো উপস্থিত আছিল। আৰু সেই 3 দিনীয়া কাৰ্যসূচীত আমি অন্তৰংগ আলাপত এটা জনগোষ্ঠীৰ মনৰ মৰ্ম বেদনা আয়ত্ত কৰিবলৈ প্ৰয়াস কৰিছিলো। জীৱনৰ আকাংক্ষা, সপোনবিলাকৰ কথাও জানিবলৈ চেষ্টা চলাইছিল। মত বিনিময়ৰ যোগেদি সকলোবিলাক কথা পোহৰলৈ আহিছিল। অনুষ্ঠানটোত আমি বহুত কথা আৱিষ্কাৰ কৰিবলৈ সক্ষম হলো। অসমৰ বুকুত এনে কিছু সংখ্যক জনগোষ্ঠী আছে যাৰ জনসংখ্যা তাকৰ। কাৰোবাৰ 20,000 আছে, কাৰোবাৰ 25,000 আছে, কাৰোবাৰ 50,000 আছে। ডাঙৰ ডাঙৰ জনগোষ্ঠীবিলাকৰ সন্মুখত এই সৰু সৰু জনগোষ্ঠীবিলাকে বৰ চিন্তিত হয়। জনসংখ্যা এই সৰু জনগোষ্ঠীবিলাকৰ সিঁচৰিত হৈ থকাৰ বাবে কোনোবা এখন পঞ্চায়তত এজন পঞ্চায়তৰ প্ৰতিনিধিও সেই জনগোষ্ঠী নিৰ্বাচিত কৰিব নোৱাৰে। সেই বেদনাটো তেখেতসকলৰ মনত সকলো সময়তে সেই বেদনাই তেখেতসকলক মনত আমনি কৰি থাকে। এই কথাবিলাকো সহোদৰ অনুষ্ঠানটোত পোহৰলৈ আহিছিল। তেতিয়া আমি গম পাইছিলো, তেখেতসকলে কয় যে বহু জনগোষ্ঠীয়ে তেখেতসকলে বিভিন্ন নিৰ্বাচনৰ তেখেতসকলে নিৰ্বাচিত কৰে তেখেতসকলৰ জনগোষ্ঠীৰ কথাবিলাক কবৰ বাবে। কিন্তু আমাৰ সংখ্যাত তাকৰ বাবে নোৱাৰো, বিধায়কো জিকাব নোৱাৰো, আমি সাংসদো আমি পাব নোৱাৰো। গতিকে তেনেধৰণৰ জনগোষ্ঠীবিলাককো আমি এতিয়া আমাৰ গোটেই চিন্তাত, আমাৰ পৰিকল্পনাত মৰ্যাদা দিব লাগিব। তেখেতসকলকো আমি ভবাই তুলিব লাগিব যে আমি সকলোকে সমমৰ্যাদা, সম অধিকাৰ, সম উন্নয়নৰ বাবে সুযোগ দিম। চৰকাৰখনে তেনেধৰণৰ এটি সাৰ্বজনীন নীতিৰ দ্বাৰা বিভিন্ন আঁচনিৰ যোগেদি এই কথাবিলাকক যদি সঠিকভাৱে সম্বোধন কৰে, তেতিয়াহ'লে জনগোষ্ঠী, সৰু সৰু জনগোষ্ঠীবিলাকো আমাৰ বুকুৰ মাজত মৰ্যাদা সহকাৰে স্থান পাব। আৰু স্বাধীন ভাৰতবৰ্ষৰ এইখন গণতন্ত্ৰত সমাজ গঠন প্ৰক্ৰিয়াত তেখেতসকলৰ উল্লেখযোগ্য বৰঙণি থাকিব। তেখেতসকলেও ৰাষ্ট্ৰ শক্তিশালী কৰাৰ যাত্ৰাত উল্লেখযোগ্য ভূমিকা পালন কৰি যাব। গতিকে সেইবাবে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, এই যি সাৰ্বজনীন নীতি, এই নীতিৰ দ্বাৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক আঁকোৱালি লৈছে, দেশবাসীক মৰ্যাদা দিছে, দেশবাসীক উন্নয়নৰ যাত্ৰাত অংশীদাৰ কৰিছে, সকলোকে লগত লৈ আস্থাৰ বিশ্বাসেৰে। গতিকে অসমৰ বুকুত আমি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক এনেধৰণে একাকাৰ কৰি অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে
প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আমি দৃঢ়তাৰে আগবাঢ়িছো। তেনেধৰণৰ কথাবিলাকত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। শিল্পীসকলক মই কথাখিনি কৈ থকাৰ উদ্দেশ্যটো এইটোৱে যে আমাক সমন্বয় লাগে, সংঘাত নালাগে। আৰু সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয়। আৰু শিল্পীসকলে সমন্বয় বাৰ্তা, সমন্বয় বাতাবৰণ সৃষ্টি কৰিব পৰা যোগ্যতা আছে। This is the power you have within yourself. গতিকে আগন্তুক দিনত আপোনালোকে সেই বাতাবৰণ সৃষ্টি কৰিব লাগিব। বহু অপশক্তিয়ে কেতিয়াবা গোষ্ঠীৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত সংঘাত ৰচনা কৰি সমাজখন দুৰ্বল কৰাৰ কুঅভিসন্ধি ৰচনা কৰে। সেই অপশক্তিবিলাকক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি শুভ শক্তিক উদগনি দিয়াৰ আপোনালোকে আগন্তুক দিনত দায়িত্ব পালন কৰিব লাগিব দলটোত। আৰু মই ভাবো যে অসমৰ বুকুত যিমানখিনি সাংস্কৃতিক ইয়াত সম্পদ, সম্ভাৱনা আৰু উপাদান আছে, গতিকে ইয়াক উজ্জীৱিত কৰাৰ বাবে আপোনালোকে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। গতিকে চৰকাৰখনেও আমি এই দিশত দায়িত্ব লোৱাৰ পাছত বহুত নতুন নতুন সিদ্ধান্ত লৈছো। ফিল্ম পলিচি কিয় লৈছো? এইবিলাক পলিচি প্ৰথমবাৰৰ বাবে লোৱা হৈছে নহয়, এইকাৰণে লোৱা হৈছে যে শিল্পীসকল, কলা কৌশলীসকল যিমান সকলোৱে যেন আমাৰ গোটেই ফিল্ম ইণ্ডাষ্ট্ৰী মানে কি, শিল্প কলা, এই সাংস্কৃতিক জগতখনক আমি যিমান প্ৰাণৱন্ত কৰি তুলিব পাৰো আমাৰ কৰ্মসংস্কৃতিৰ যোগেদি, আৰু ইয়াৰ যোগেদি সমাজত আমি বাৰ্তা দি থাকিব পাৰো। উঠি অহা যুৱক যুৱতীসকলৰ বাবে বাৰ্তা, ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাৰ্তা, সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বাৰ্তা, সমাজৰ দায়িত্বশীল নাগৰিকসকলৰ বাবে বাৰ্তা, মহিলাসকলৰ বাবে বাৰ্তা, জ্যেষ্ঠসকলৰ বাবে বাৰ্তা, সকলো শ্ৰেণী মানুহৰ বাবে আৰু সেই কাম আমি কৰিবই লাগিব। কাৰণ এতিয়া আমি প্ৰতিযোগিতাত নামিছো। ভাৰতবৰ্ষৰ বুকুতে কিমান ৰাজ্য আছে, এই ৰাজ্যসমূহৰ মাজত এতিয়া প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিখন ৰাজ্যৰ জনতাই বিচাৰে যে আমি আগস্থান দখল কৰো। যদি ভাৰতবৰ্ষৰ বুকুত অসমে আগস্থান দখল কৰিব লগা হয়, তেতিয়াহ'লে অসমে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হলে আমি নিজক তেনেধৰণে প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত পাকৈত একোগৰাকী নাগৰিক হিচাপে গঢ় দিব লাগিব, পাকৈত যুৱক যুৱতী হিচাপে গঢ় দিব লাগিব, পাকৈত ছাত্ৰ ছাত্ৰী হিচাপে গঢ় দিব লাগিব, পাকৈত খেতিয়ক হিচাপে গঢ় দিব লাগিব, পাকৈত বৈজ্ঞানিক হিচাপে গঢ় দিব লাগিব, পাকৈত টেকনলজিষ্ট হিচাপে গঢ় দিব লাগিব, পাকৈত শিল্পী হিচাপে গঢ় দিব লাগিব। In all spheres of human activities, we'll have to develop our smartness to compete the rest part of the country, rest part of the world, and also to establish our এই পৰ্যায়লৈকে আমি সমাজ আগুৱাই নিবই লাগিব। আমি সৌভাগ্যৱান এনেধৰণৰ এগৰাকী প্ৰধানমন্ত্ৰী পাইছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিগৰাকীয়ে কঠোৰ পৰিশ্ৰমৰ যোগেদি আজি দেশবাসীক এটি বাৰ্তা দিছে। সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰি কেনেধৰণে আমূল পৰিৱৰ্তন আনিব পাৰি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। এক্সাম্পলাৰী সাকসেস ষ্টৰী। দৈনিক 18 ঘণ্টা পৰিশ্ৰম কৰি আজি এই কথা প্ৰতিপন্ন কৰিছে যে যিখন ৰাষ্ট্ৰত ইমান অৰাজকতা আছিল, বিশৃংখলতা আছিল, অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, চৌদিশে অশৃংখলতা, আৰু যাৰ বাবে ভাৰতবৰ্ষ ইমান ডাঙৰ এখন উপমহাদেশ, ইমান ডাঙৰ গণতান্ত্ৰিক দেশ হোৱাৰ স্বত্তেও, 130 কোটি জনগণ থকাৰ স্বত্তেও, ইমান মানৱ সম্পদ থকা স্বত্তেও ভাৰতবৰ্ষই বিশ্বৰ বুকুত উল্লেখযোগ্য স্থান দখল কৰিব পৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত দায়িত্ব লোৱা ডে 1ৰ পৰা
আজিলৈকে নিৰন্তৰ আজি তেখেতে যিটো কৰ্মসংস্কৃতিৰ যাত্ৰা আৰম্ভ কৰিলে, যাৰ ফলত আজি ভাৰতবৰ্ষৰ বুকুত চকুত লগা পৰিৱৰ্তন আজি জনসাধাৰণে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, বিশ্বৰ মানৱ সমাজে 770 কোটি মানুহে এতিয়া মোদী ডাঙৰীয়াৰ কাম কাজক লৈ ভৰসী প্ৰশংসা কৰিছে। আৰু ভাৰতবৰ্ষৰ এই যিটো মডেল, ভাৰতবৰ্ষই যি ধ্যান ধাৰণাৰে, যি পদ্ধতিৰে আজি গোটেই ৰাষ্ট্ৰত এটা আমূল পৰিৱৰ্তন আনিলে, ইয়াক লৈ এতিয়া বিশ্বৰ অন্যান্য ৰাষ্ট্ৰবিলাকত গৱেষণা আৰম্ভ হৈছে। পৃথিৱীৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়বিলাকতো গৱেষণা আৰম্ভ হৈছে, অধ্যয়ন আৰম্ভ হৈছে। গতিকে সেইবাবে আমি সৌভাগ্যৱান যে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰাৰ সুযোগ লাভ কৰিছো। মই দীঘলীয়া বক্তব্য নিদিওঁ, আজি নিৰ্বাচনী ভাষণ দি আহি আছো। আপোনালোককো আমনি নিদিওঁ। বহুত মই দেখিছো বহুত কষ্ট স্বীকাৰ কৰি পেলাই মোক তপন গগৈ কৈ আছে টেলিফোন যোগে, বহুত দূৰ দূৰণিৰ পৰা আহিছে, ইমান কষ্ট স্বীকাৰ কৰিছে। আৰু শিল্পীসকলৰ প্ৰতি মোৰ নিজৰ ব্যক্তিগতভাৱে এটা মৰম ভাৱ এটা আছে। ময়ো ছাত্ৰ সন্থা কৰা দিনৰ পৰাই অসমৰ পৰম শ্ৰদ্ধাৰ শিল্পীসকলৰ যি মৰম চেনেহ পাইছো, যি সহযোগিতা পাইছো, এই কথা মই গভীৰভাৱে উপলব্ধি কৰোঁ। আৰু সেইবাবে শিল্পীৰ প্ৰতি মোৰ হৃদয়ত সদায় এটি শ্ৰদ্ধাৰ ভাৱ আছে আৰু থাকিব, চিৰদিনে থাকিব। গতিকে সেইবাবে আমি অসমখনক ভাৰতবৰ্ষৰ বুকুত আমি এখন আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আমি মনস্থ কৰিব লাগিব। আৰু এইখন ৰাজ্যত কিমান মহান মনীষী ইয়াত জন্ম লাভ কৰিছে, গুৰুসকলৰ জন্ম আৱিৰ্ভাৱ হৈছে ইয়াতে। কিমান ডাঙৰ পণ্ডিত শিল্পীৰ জন্মস্থান এই পবিত্ৰ অসম ভূমি। ইয়াত বহুত সম্পদ সম্ভাৱনা শক্তি আছে। এই অসমৰ আগলৈ যোৱাৰ বহুত সম্ভাৱনা আছে। কেৱল আমি বৰ্তমান জীয়াই থকাবিলাকে মনস্থ কৰিব লাগিব। কিন্তু মানুহক মাজত ঐক্যবদ্ধতা সৃষ্টি কৰি যদি একেলগে কাম কৰাৰ মনোবৃত্তি আমি যদি বিশেষভাৱে গঢ় দিব পাৰো, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেলগে মিলি অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী, পাঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, যিমান আছে জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা সম্প্ৰদায় যিমান আছে অসমৰ বুকুত পাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি সাৰুৱা সমৃদ্ধিশালী এইখন অসমত। গতিকে আমি সকলোৰে মাজত এটা প্ৰপাৰ ইণ্টিগ্ৰেশ্যন যদি ডেভেলপ কৰি ল'ব পাৰো, তাৰপাছত আৰু অসমক কোনো ৰাখিব নোৱাৰে। অসমে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোৱাৰ দৰে বিশ্বজয় কৰিবই, পুৰা সেইখিনি শক্তি আছে। কেৱল আমি ডিছইণ্টিগ্ৰেট হৈ আছো, ইণ্টিগ্ৰেট হোৱা নাই, জোৰা লগা নাই, অলপ দূৰে দূৰে আছো। জোৰা লগোৱাৰ দায়িত্বটো কিন্তু আপোনালোকৰ, আৰু আপোনালোকে পাৰিব। ইয়াতো মঞ্চত কেইবাগৰাকী আমাৰ বিশিষ্ট শিল্পী আছে, যিসকলে আপোনালোকতকৈ আগত আহিল। তেখেতসকলে ইতিমধ্যেই দলটোৰ গোটেই ইয়াৰ যিটো নীতি ধৰ্ম এই সকলোবিলাক কথা তেখেতসকলে আয়ত্ব কৰিছে। তেখেতসকলে জ্যেষ্ঠ হিচাপে আপোনালোকক সহায় কৰিব, আৰু আমিও আপোনালোকক ভাতৃ হিচাপে, ভগ্নী হিচাপে এই দলটোত আমি একেলগে কাম কৰাৰ এটি পৰিৱেশ আমি ৰচনা কৰিম। কেৱল আপোনালোকক এটাই কথা কওঁ, ৰাজনৈতিক দল ইয়াত কিছু সহিষ্ণুতাৰ প্ৰয়োজন নাই। ৰাজনীতি দল ন, ইয়াত কিছু সহিষ্ণুতাৰ প্ৰয়োজন আৰু অবজাৰভেশ্যনৰ প্ৰয়োজন আছে, নহয়? এইবিলাক মানে কি হয়, ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব আমি।
মই ইয়াতে প্ৰথমতে দুটকীয়া সদস্য হিচাপে সোমাইছিলো নহয়, কি কয়, I have also started this. গতিকে আপুনি নিষ্ঠাৰে কাম কৰি থাকক, দলে সদায় আপোনাক মৰ্যাদা দিব, মৰমেৰে আঁকোৱাই ল'ব। কাৰণ এই দলটোৰ আপোনালোকে আজি যোগদান কৰাৰ পাছত ইয়াৰ সাহিত্যবিলাক, পুস্তিকাবিলাক সংগ্ৰহ কৰি পেলাই অধ্যয়ন কৰিব। বেকগ্ৰাউণ্ড ইমান মহান মহান ব্যক্তিয়ে এই দলটোত সেৱা আগবঢ়াই গৈছে, কিছুমান এই পৃথিৱীত আছে, কিছুমান নাই। তেখেতসকলৰ চিন্তাধাৰা, তেখেতসকলৰ কাম কাজ, তেখেতসকলৰ বৰঙণি, তেখেতসকলৰ সংগ্ৰাম, দেশৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত ভাবিব নোৱাৰা ইমান মহান কাম কৰি গৈছে। গতিকে এই দলটোত বহুতখিনি আছে, আপুনি বুটলিব জানিব লাগিব। আৰু সেইকাৰণে ধৈৰ্য সহকাৰে দলটো অধ্যয়নো কৰিব। আপোনালোকে আজিৰ পৰা বিকাম দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ দি পাৰ্টি। আৰু তপন গগৈদেৱে কোৱাৰ দৰে 42 লাখ আমাৰ সদস্য সংখ্যা গোটেই অসমতে বৃদ্ধি পাইছে। মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বলিষ্ঠ তৎপৰতাত, পদক্ষেপত তেখেতে দিনে নিশাই পৰিশ্ৰম কৰি সমগ্ৰ অসমতেই এই শক্তি দলটোৰ বৃদ্ধি কৰা কামত সফলতা অৰ্জন কৰিছে। আপোনালোকে এতিয়াৰ পৰা সংযোজন হৈ আৰু বৃদ্ধি কৰিলে শক্তি। গতিকে আমি এনেধৰণে আমি অসমৰ বুকুত আমাৰ গ্ৰহণযোগ্যতা, বিশ্বাসযোগ্যতা আমি বৃদ্ধি লাগিব জনতাৰ হৃদয়ত। আৰু এটা দল যেতিয়া ৰাইজৰ আস্থাৰ পাত্ৰ হ'ব, বিশ্বাসৰ পাত্ৰ হ'ব, তেতিয়া সেই দলটোৱে সফলতাৰ প্ৰকৃত দুৱাৰদলিত উপনীত হোৱা বুলি দলটোৱে নিশ্চিতভাৱে কোৱাৰ সৌভাগ্য বুটলিব পাৰিব, নহয়? গতিকে সেই পৰ্যায়লৈকে আপোনালোকে নিশ্চিতভাৱে দলটোক বিশেষভাৱে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উদ্যোগ ল'ব। এইখিনি কথাকে কৈ মই পুনৰবাৰ ইয়াত বহুত কেইগৰাকী নাম উল্লেখ আছে, মই আৰু গোটেইবিলাকৰ নাম নলওঁ। মই কেৱল মণিকাঞ্চন বুঢ়াগোহাঁইৰ নেতৃত্বত অহা সকলোকে মই পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা, কৃতজ্ঞতা আৰু স্বাগতম জনাই মোৰ একাষাৰ সামৰিছো। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।